সদ্ভাৱনা প্ৰকল্প জনসাধাৰণৰ বিভিন্ন কাৰ্যালয় সম্বন্ধীয় কাম-কাজসমূহ ক্ষিপ্ৰগতিত সমাধাৰ দিশত অসম চৰকাৰে আৰম্ভ কৰিছে সদ্ভাৱনা নামেৰে এক বিশেষ প্ৰকল্প। এই প্ৰকল্পৰ অধীনত 2021 চনৰ 10 মেলৈকে অসম সচিবালয়ত নিষ্পত্তি নোহোৱাকৈ থকা বিভিন্ন বিভাগৰ ফাইলসমূহ 2022 চনৰ 15 আগষ্টৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। এই ব্যৱস্থাই সচিবালয়লৈ বিভিন্ন আধৰুৱা কাম সমাধা কৰিবলৈ অহা ৰাইজক প্ৰদান কৰিব বিশেষ সকাহ। খুব ভাল হ'ব যদি মিছন সদ্ভাৱনাৰ কামটো হ'ব, কাৰণ চাওক ফাইলছ আমাৰ ক'ত থাকে কি থাকে আমি একো গম নাপাওঁ। যদি আমি ইয়াত আহি পেলাই আমাৰ গোটেই দিনটো স্পেণ্ড হয় এখন ফাইল জমা দিবৰ কাৰণে, আমি নাজানো কোনটো বিল্ডিঙত ক'ত কি কেনেকৈ দিব লাগে। চ' যদি অনলাইন ট্ৰেকিং হ'লে অনলাইন জমা হ'ল হয় তেতিয়াহ'লে কোনখন টেবুলত ক'ত কি ফাইলছখন আছে আমি গম পাম। চ' সেইটো কাৰণে এই সদ্ভাৱনা কাম মিছন সদ্ভাৱনা কামটো হ'লে আমি খুব সুবিধা। এতিয়াৰে পৰা যিকোনো কামৰ অগ্ৰগতিৰ সবিশেষ তথ্য লাভ কৰিব পাৰিব সদ্ভাৱনা পৰ্টেলৰ যোগেদি। সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে এবাৰতে এই ফাইল নিষ্পত্তি কৰি জনসাধাৰণক সকাহ দিবলৈ প্ৰয়াস কৰা হ'ব। যদি ডিজিটেল হয় এইটো অতি সুন্দৰ পদক্ষেপ হ'ব আৰু মানুহৰ উপকৃত হ'ব। মানে বহুত দেৰি ৰখিব নালাগে, ঘৰতে বহি মানে গোটেই ষ্টেটাছটো মই গম পাই থাকিম। আৰু যদি ফিজিকেলি আহিবলগীয়া হয় তেতিয়া এট মোমেণ্ট মোৰ সময় নষ্ট নহ'ব। এইটো যদি ডিজিটেল কৰিলে খুবেই ভাল হ'ব। এইটো পুৰণি বিল অথবা ফাইল, পেঞ্চন, প্ৰাদেশিকীকৰণ, নিযুক্তি, সেৱা আদি বিভিন্ন বিষয়ৰ কাম-কাজ লৈ সচিবালয়লৈ আগমন ঘটা ৰাইজে পৰ্টেল যোগে লাভ কৰিব বিশেষ সুবিধা। কামটো হোৱাও নাই, বহুত দিনৰ পৰা আহি আছোঁ। গতিকে যদি সদ্ভাৱনা মিছনটো হয় তেতিয়াহ'লে কামবিলাক অনলাইন হৈ গ'লে আমাৰ বহুত সুবিধা হয়, সময়ো বাচে, পইচাও বাচে। সদ্ভাৱনা প্ৰকল্পৰ সমান্তৰালকৈ স্বচ্ছ ভাৰত অভিযানৰ যোগেদিও অসম সচিবালয়ক এখন স্বচ্ছ আৰু নিকা কাৰ্যালয় তথা পৰিসৰ হিচাপে গঢ় দিয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব। প্ৰজেক্ট সদ্ভাৱনাৰ লগত সংগতি ৰাখি চৰকাৰে যিখন স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে সচিবালয়ত, এইটো এটা খুব ভাল পদক্ষেপ চৰকাৰৰ। কাৰণ আপোনালোকে গমেই পায় ফাইলবোৰ যেতিয়া পুৰণি হৈ যায় তো বহুত ধূলি মাকতি জমে, সেইটো আমি স্বাস্থ্যৰ সকলোৰে বাবে হানিকাৰক। আৰু আমি যেতিয়া এই ছিষ্টেমটো পৰিহাৰ কৰি পেলাই যেতিয়া আমি ই অফিচলৈ গুচি যাম, আমি পুৰণা ধূলি মাকতি থকা ফাইলবোৰৰ পৰা আমি পৰিত্ৰাণ পাম সকলোৱে। আৰু ইয়াৰ দ্বাৰাই অফিচবোৰ পৰিষ্কাৰ হ'ব আৰু এটা সুস্থ পৰিৱেশ এটা সৃষ্টি হ'ব। ইয়াৰ লগতে ইতিমধ্যে পৰীক্ষামূলকভাৱে আৰম্ভ হোৱা ই অফিচ ব্যৱস্থাপনা 2022 চনৰ মে মাহৰ পৰা সচিবালয়ত কাৰ্যকৰী কৰা হ'ব আৰু সময়ানুক্ৰমিকভাৱে এই ব্যৱস্থাপনা সঞ্চালকালয়সমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। সদ্ভাৱনা প্ৰকল্পই কৰ্মৰ দিশত আৰম্ভ কৰিব এক জাগৰণ। ৰাইজৰ সেৱাত বিষয়া কৰ্মচাৰীৰ উৎসৰ্গিত মনোভাৱ আৰু কাম-কাজৰ ক্ষিপ্ৰ গতিয়ে সুচল কৰিব সকলোৰে জীৱন।